আজি আমাৰ সতীৰ্থ মিলত দ্বিতীয়টো দিন আৰু প্ৰথমটো দিন আপোনালোকে দেখা পাইছে গোটেইখিনি যোৱাকালিৰ পৰিৱেশটো দেখিছে যদিও আপোনালোকে খানাৰ পৰিৱেশটো দেখা নাছিল গতিকে আহক আপোনালোকক খানাৰ পৰিৱেশটো দেখাওঁ ইয়াতে কেইটামান সিনিয়ৰ আছে ৰ'ব ইহঁতক মই জোকাই লওঁ এবাৰ জোকাই ভাল লাগে পুৰণা মানুহবিলাকক কি জানে বিটা 5 বাৰ লৰাক মই সেই চাই আছো 5 বাৰ সাত বাৰ নেকি মই 5 বাৰ দেখা পাইছো খাই লৈ আমি এতিয়া চেনিপুলৰ ফালে ওলাই আহিছো আমি এতিয়া আড্ডা চাড্ডা মানে এইবিলাকে চেনিপুল চেনিপুল দিয়া আমি আজি পঢ়িলে আপুনি আমাক মানে দম দিব এইটো দিব লাগিব আজি পঢ়াম আপুনি আপোনাক দম দিয়ে আমি অলপ নাটক কৰিম অলপ আজি ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা এইবিলাক বিক্ৰী বাৰ্তা ভালতো তামাম ভাল বিক্ৰী বাৰ্তা নেতৃত্বত ভাল মানুহ আছে আমাৰ চলাই এইবিলাকে মেইন মানুহ আজি একদম বঢ়িয়া ৰোজা ৰাখছে না নাই ৰোজা আছে ইফতাৰ কৰি লবি ইয়াতে আহক আপোনালোকক এবাৰ মোৰ মৰমৰ হোষ্টেলখন দেখাওঁ আৰু আপোনালোকক জনাওঁ যে ইয়াতে বহুত পুৰণি দাদা এজন গ'ল বহুত পুৰণা মানুহবিলাক আহিছে আৰু আহি তেওঁলোক নষ্টালজিক হৈ পৰিছে আৰু তেওঁলোক ভিতৰত কি পৰিৱেশ কৰিছে আপোনালোকক দেখাওঁ চাই লওকচোন আৰু মই য'ত আছোঁ এইটো আমাৰ VIP উইংছ বুলি কয় এইটো প্ৰথমটো উইংছ হোষ্টেলৰ সোমাই লেফ্ট চাইডে তলৰ ফালে থাকে যিটো উইংছ সেইটো আৰু ইয়াতে টোটেল 4টা উইংছ আছে আপোনালোক গোটেইকেইটা দেখাই আছোঁ বৰ্তমান এইটো পৰিৱেশ চাই লওক আৰু আমাৰ গুৱাহাটী বৰ্তমান জিমৰ ইনষ্ট্ৰাক্টৰ আপুনি ইয়াতে আছে আৰু এইটো আমাৰ ব্লেক বেল্ট কাৰাতে আছে কুম্ফুৰ কা ব্লেক বেল্ট গতিকে আমি এতিয়া বৰ্তমান আমি চাইলেন্স উইংছত যাওঁ মই দেখাই আছোঁ আমি চাইলেন্স উইংছত যাওঁ এইটো হৈছে হোষ্টেলৰ আমাৰ চেণ্টাৰ ইয়াতে আড্ডা চাড্ডা চলে আমি ইয়াতে নামকেইটা কৈ দিয়া বাৰু বঢ়িয়াকৈ আৰু এইটো হৈছে চাইলেন্স উইংছ এতিয়া মোৰ উইংছটোলৈ যাওঁ বলক প্ৰথম দেখালোঁ তাৰ VIP তাৰপিছত চাইলেন্স আৰু এতিয়া আহিছোঁ মই বৰদৈচিলা মানে ফাৰ্ষ্ট ফ্ল'ৰৰ উইংছ দুটা মানে পাৰ্ট দুটা আমি উইংছ বুলি কওঁ 4টা উইংছ আৰু এই ৰুম নম্বৰ 29 এইটো হৈছে মোৰ ৰুম ফাইনেলি এইটোৱে মোৰ ৰুম এইটো ৰুমতে থাকি মই ইয়াতে বিশ্ববিদ্যালয়ৰ সময় পাৰ কৰি গৈছোঁ ইয়াতে গোটেই স্মৃতি জড়িত হৈ আছে বহুত আবেগিক হৈ পৰিছোঁ আজি এই ৰুমটোত আহি মোৰ এইখিনি মোৰ গেছটো আছিল মই গেছ আনিছিলোঁ আৰু টেবুলবিলাক আছিল ইয়াত কিতাপবিলাক আছিল আৰু কম্পিউটাৰটো এইখিনিত আছিল বহুত নষ্টালজিক হৈ পৰিছোঁ আজি মানে গোটেই মানে সেই সময়ৰ বস্তুবিলাক আজি মনত আহি আছে আজি মানে সেই 22-23 বছৰে দিনমণি হৈ পৰিছোঁ আজি বহুত ভাল লাগিছে মানে আৰু এইটো হৈছে মাজতে ৰুম এইটো ৰুমত মিটিং চিটিং চলে কিবা যদি ৰিহাৰ্চেল কৰিব লাগে এইটো ৰুমতে চলে এলুমনি মিট বুলি মানে আমাৰ জুনিয়ৰখিনি ইয়াতে থাকিবলৈ দিছে তাৰমানে আমাৰ ছিনিয়ৰ বহুত আহিছেতো গতিকে মানে হোষ্টেলত আমিও যেতিয়া জুনিয়ৰ আছিলোঁ তেতিয়া আমিও মানে ৰুম চুমবিলাক এৰি দিছিলোঁ ইহঁতেও দিছে ইহঁতে এই দুদিন এনেকৈ আছে ইয়াতে কষ্ট কৰিছে আৰু ইহঁতে বহুতে হৈছে আমাৰ টাইগাৰলেণ্ড এই টাইগাৰলেণ্ডত মই কেইদিনমান বাৰু আছিলোঁ কিন্তু মই ফাইনেলি আপোনালোক দেখালোঁ যে ৰুম নম্বৰ 29 সেইটো বৰদৈচিলা লেণ্ডত আছিলোঁ এতিয়া ওপৰত যাম ওপৰৰ পৰা এটা ভিউ দেখাম প্ৰীতিৰ মন্থন কৰিছে ইয়াৰ পৰা আম লগা সময়ত আমি আম কাটি খাওঁ আড্ডা মাৰোঁ ইয়াৰ ওপৰতে যিসকলে মানে ভিডিঅ'টো চাই আছে তেওঁলোকক কৈছোঁ মানে কেনেকৈ আছে ভিডিঅ'টো জনাব আৰু ভিডিঅ'টো এটলিষ্ট এটা লাইক আৰু এটা কমেণ্ট কৰি জনাব আৰু নতুনকৈ যদি কোনোবা ভিডিঅ'টো চাই আছে তো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আচলতে কি জানেনে মা দেউতা থকা যিটো এটা পৰিয়াল এই হোষ্টেলখনো আমাৰ এটা পৰিয়াল আৰু এই হোষ্টেলখনৰ পৰা আমি মানুহ হ'বলৈ শিকিছোঁ আমাৰ হোষ্টেলখনে আমাক মানুহ হ'বলৈ শিকাইছে ইউনিটি কি আমাক হোষ্টেলে শিকাইছে গতিকে সেইকাৰণে বহুত বেছি আৱেগিক হৈ পৰিছোঁ
হোষ্টেলৰ আৱাসীবিলাক আহিছে পুৰণা এই বহুত পুৰণাবিলাক আহিছে ইয়াতে মানে কথা কৈ কৈ কান্দি পেলাইছে আৱেগ এইবিলাকে আৱেগ হোষ্টেলৰ আৱেগ আৰু এইটো হৈছে ডাইনিং হল ইয়াতে ভাত খাওঁ আমি মানে ভাত খাই আৰু এতিয়া ভাত খাই বুলি ক'ব লাগিব এইটো হৈছে কিটচেন কিহৰ বুট ভাজি আৰু চাহ বনাই আছে এইটো আমাৰ হেমন্ত আৰু থেংক ইউ কালি বহুত ধুনীয়া হৈছে ব্লগটো বহুত ভাল লাগিল আপুনি কৰি যাওক আপোনাৰ ব্লগ সদায় চাম আৰু আপুনি আমাৰ হোষ্টেলৰ বহুত মৰমৰ দাদা মানে ইয়াতে চব আমাৰ হোষ্টেলৰে বাঘ একোটা বাঘ থেংক ইউ আৰু এইটো হৈছে আমাৰ ভৱ বৰ্তমান ই অলপ চাহ তাহ খাই অলপ মানে জিৰণি লোৱা টাইপ হৈছে আৰু ভৱদা নুখুৱে ভৱদা জিৰণি লয় কাৰণ বাঘ নুখুৱে বাঘে জিৰণি লয় আমাৰ জুচিলা দাদা আছে বিভিন্ন কথা আছে যিটো কথা আমি আপোনালোকৰ আগত প্ৰকাশ কৰিব নোৱাৰো এই মুহূৰ্তত হোষ্টেল লাইফৰ বহু কথা থাকে যিবিলাক হোষ্টেলতে থাকে এইবিলাক প্ৰকাশ কৰিব নোৱাৰে সেইটোৱে কৈছে আমি কম কেতিয়াবা আপোনালোকে মোক কণ্টেক্ট কৰিব যদি ক'বলগীয়া মানে কেতিয়াবা কিন্তু ভাল মানুহ আছিলে এতিয়া আইআইটি এগৰাকী বিষয়া আৰু কাম কৰি আছে কথা আপোনাৰ ইহঁতেও আছে মোৰ লগতে গোটেইবিলাকে সহযোগ কৰি আছে এইটো আমাৰ আফজালুৰ দা আৰু আফজালুৰ দা মোতকৈ 1 বছৰ ছিনিয়ৰ আছিল আৰু বৰ্তমান নগাঁও কলেজৰ এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে কাম কৰি আছে এডুকেশ্যন ডিপাৰ্টমেণ্টত ডেপুটি কণ্ট্ৰলাৰ নেকি এতিয়া আচ্ছা লগতে নিজৰ মানে কৰ্মজীৱনৰ উপৰিও ব্লগ বনাই ব্লগ চাইছোঁ খুব ভাল বনাই আৰু সি চাৰিওফালে চাই দেই সেইকাৰণে আমি 360 ডিগ্ৰী বুলি কওঁ আগৰ পৰা হোষ্টেলত থকা দিনৰ পৰাই 360 মানে য'ত যি আছে আৰু খবৰ পাই যাম আৰু সেইকাৰণে গতিকে সেই চৰিত্ৰটো ভাল থাকক জনাইছোঁ ৰান্ধা বাঢ়াত খুব ভাল মই বগেনি ইয়াৰ লগত ৰান্ধি কেনে মাংসত মানে যি কিছুমান চলে মানে মাংসটো মই আনি দিওঁ ৰান্ধা দিয়া ৰান্ধা কামখিনি কৰি দিয়ে মানে খৰচটো মোৰেই যায় কিন্তু ওপৰতে বনাই দিয়া নামটো কৰি কেনে সি আহিলোঁ আৰু সতীৰ্থ সন্মিলনৰ আটাইতকৈ ভাল লগা কথাটো হৈছে যে এই যিজন মানুহ দেখা পাইছে দুয়োজনৰ কথা কৈছোঁ কিন্তু বয়সস্থ মানুহজন হৈছে আমাৰ এই বছৰত লগ পোৱা আটাইতকৈ পুৰণা জ্যেষ্ঠ আৱাসী তেখেত সম্ভৱতঃ 66-68 বেটছৰ আৰু তেখেতসকলক লগ পাইছোঁ আমি কিমান পুৰণা মানুহ বিচিদা এইজনে আমাৰ মৰমৰ বিচিদা আগৰ ভিডিঅ'ত পাইছে আৰু বিচিদাই এতিয়ালৈকে কি জানি কেইদিন হোৱা নাই বিচিদা 3 দিন খোৱা নাই এই একমাত্ৰ মানে আমাৰ কাৰণে আমাৰ ৰিপুঞ্জয় দা মৰমৰ ৰিপুঞ্জয় দা মোতকৈ 1 বছৰ চিনিয়ৰ আছিল পুলিন দা আছিল মোতকৈ 1 বছৰ চিনিয়ৰ ভাইটি দেই তো এইবিলাকে পৰিৱেশ আমাৰ হোষ্টেলৰ ৰাজেশ দা কেই পেকেট বিস্কুট খালে আপুনি 2 পেকেট খালে তপন দা আপুনি জানে কেই পেকেট খাইছে আৰু এইটো আমাৰ পাঠক দা আপুনি আগৰ ভিডিঅ'ত পাইছে আপোনাক এই বৰ্তমান মোৰ এইটো ৰুমমেট বৰুণ দা আৰু ডক্টৰ বৰুণ চাহ আচলতে কটন ইউনিভাৰ্চিটিৰ বেংগলী ডিপাৰ্টমেণ্টত এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে কাম কৰি আছে ভাল লাগিল আৰু আছে মৰমৰ দাদা বিজয় দা আৰু বিজয় দাক চিনাকি কৰিব দিব নালাগে আচলতে আপোনালোকে ডক্টৰ বেজবৰুৱা নোচোৱা মানুহ নাই আৰু ডক্টৰ বেজবৰুৱাত বিজয় দাক দেখা পাইছে এজন ভাল বন্ধু দাদা মোৰ চিনিয়ৰ দাদা আৰু আমাক এই হোষ্টেলত চলিবলৈ শিকাইছে জীৱনত চলিবলৈ শিকাইছে এইবোৰ আমাৰ দাদা জোচ কেনেকুৱা ৰূপম দা ভিডিঅ'ৰ কথা কৈছিল ভিডিঅ' ষ্টাৰ্ট কৰি দিলোঁ এইটো আমাৰ ৰূপম দা এইটো আমাৰ ৰাহুল দা আৰু ৰম দা কুলদীপ দা চম্পক দা মালাকত দা মালা দা আৰু চিচুৱানৰ টাইগাৰ চব আৰু চিচুৱানৰ টাইগাৰ এইবিলাক চব চিচুৱানৰ টাইগাৰ এইটো মোৰ ৰুমমেট আচলতে এইটোতো আমাৰ তপন ঠাকুৰীয়া মেইন মানুহ গুৰু নলবেৰে মাল চেষ্টা কৰিছো এইটো নিতুল মোৰ বেটছৰে একেলগে নিতুল শৰ্মা বৰ্তমান কি পিএনআৰডিত কাম কৰি আছা আৰু এইটোতো চিনি পাইছি বুবুক দেখাই পাইছে এইটো বুবু মেইন মানুহ আমাৰ দিনই মেইন 500 টকা খুচলো 500 টকা বলে যাত্ৰাত নাই বেলেঞ্চটো দেখাব নাগে গোটেই দিনটো পাৰ হৈ গ'ল এতিয়া সন্ধিয়া সময় হৈছে আৰু এতিয়া সময় হৈছে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ সময় এইখিনি সময়ত গায়ক আহিব বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান হ'ব
ইমান ভাল লাগছে আৰু এই দাদাসকল বেদান্ত দা কিশোৰ উপাধ্যায় দা চিনি পায়েই চবে আৰু এজন পৰশ দা এইজনো আমাৰ চিনিয়ৰ দাদাই গোটেইবিলাক চব পুৰণা মানুহবিলাক আহিছে এজন দিগন্ত দা চবেই চিনি পায় মিমিক্ৰিৰ বিখ্যাত মানুহ এজন আৰু এইবোৰ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গাৰ্লছ হোষ্টেলৰ মাইনা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত ছোৱালী বা ল'ৰাই হওক আমি মাইনা বুলি সম্বোধন কৰোঁ সেইটো জানেই যিসকলে হোষ্টেলত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ
আৰু গোটেই দিনটোৰ কাৰ্যসূচী লৈ এইখিনি হৈছে শেষৰ সময় অলমষ্ট প্ৰগ্ৰেম শেষেই হ'ব আৰু ৰাতি পুৱাও হৈছেই গোটেই ৰাতি এনেকৈ এনজয় কৰিলোঁ নৃত্য কৰিলোঁ হোষ্টেল লাইফটো কেনেকুৱা আপোনালোক সেইটোৱে দেখাইছোঁ মানে এইবিলাকে হোষ্টেল লাইফ এইবিলাকে হোষ্টেল জীৱন আৰু ইয়াত আহিলে আমি এনেকৈ নষ্টালজিক হৈ পৰিলোঁ মানে এনেকুৱা লাগিছে কইনা চইনা বিয়া দি কইনা গুচি গ'ল আমাৰ মন চন বেয়া লাগিছে হোষ্টেল পৰা লৈ আহিলোঁ এইখন দেখাত বাৰু এখন বেলেগৰ কাৰণে হয়তো এখন অকল কাপোৰ হৈ থাকিব হ'ব পাৰে আমাৰ কাৰণে ইয়াত আছে আৰু এইটো গোটেই জীৱন এইখন থাকিব হোষ্টেলৰ পৰা যিমান বস্তু আছে এতিয়ালৈকে চব বস্তু আছে আৰু বহুত মৰম লৈ আহিলোঁ হোষ্টেলৰ পৰা বহুত স্মৃতি লৈ আহিলোঁ এইবিলাক ৰৈ যাব গোটেই জীৱনটোৰ কাৰণে আৰু লৈ আহিছোঁ এইটো RCC ৰ প্ৰিয় সতীৰ্থ সন্মিলনত আৰু এটা চিম্বল হিচাপে আনি লৈ আহিছোঁ এইটো কাপ সতীৰ্থ সন্মিলনত বাকী এইখিনি আৰু আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰটো কৰিব আমাৰ হোষ্টেলৰ গ্ৰুপখিনি শ্বেয়াৰ কৰিব আৰু আপোনালোকে শ্বেয়াৰ কৰিব এইবিলাক হোষ্টেল লাইফ হোষ্টেল থকা মানুহ প্ৰত্যেকটো মানুহে এই নষ্টালজিক হৈ পৰিব এই ভিডিঅ'টো চোৱাৰ পিছত গতিকে আজিলৈ এৰিছোঁ লগ পাম জয় আই অসম মনত পৰে আজি সেই সময়বোৰ মনত পৰে আজিও সেই ক্ষণবোৰ মনত পৰে তোৰ চোতালত কৰা ধেমালিবোৰ মনত পৰে আজি সেই সময়বোৰ মনত পৰে আজিও সেই ক্ষণবোৰ